নমস্কাৰ সকলোকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন লং ব্লগ দিয়াই হোৱা নাই। এই লং ব্লগটো আচলতে 9 তাৰিখৰে হয়, কিন্তু এডিট কৰা হোৱা নাছিলে কাৰণে দিয়া হোৱা নাছিলে। আমি এতিয়া ট্ৰেইনত গৈ আছোঁ। ক'ত গৈছোঁ আপোনালোকক দেখুৱাইছোঁ। আমি ৰাতিপুৱা 7টা বজাত যিখন শতাব্দী যায় সেইখনতে আমি আহি আছোঁ, আৰু তাত খানা যে কিমান টেষ্টি দিছিলে, আৰু কাষত মই ফটোকপি লগাই দিছোঁ। এইখিনি আমাক খাবলৈ দিছিলে, লগতে চাহো দিছিলে, কিন্তু সেইটো ক্লিপ লোৱাহে নহ'লে। ট্ৰেইনখন ইমানেই চফা আছিলে আপোনালোকক ক'ব নোৱাৰি, আৰু একদম মানে বাছত অহা নিচিনা ফিল হ'ল। আমি 3জন লগতে বহি আহিছিলোঁ। এইফালে আমি গন্তব্যস্থান পাই গ'লোহি। এতিয়া বাজিছে 11টা। আমি আহিছোঁ আজি ৰঙীয়া 93 সংখ্যক বাৰ্ষিক অধিৱেশন আছে, আৰু আমি গন্তব্যস্থান পাই গ'লোহি। গা পা ধুই মেলি এতিয়া আমি আহিছোঁ নামঘৰ ভাগলৈ সেৱা কৰিবলৈ, আৰু মানুহবোৰক আপোনাক দেখুৱাইছোঁ। ইমানেই ভকত বৈষ্ণৱ আহিছিলে যে ক'ব নোৱাৰি আৰু। দেখিছেনে, বহুত দেৰি মূৰত আমি সেৱা কৰিবলৈ পালোঁগৈ, আৰু তাৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই আছোঁ। আজি এই ব্লগতে 9 আৰু 10 তাৰিখৰ ক্লিপটো আপোনালোকক লগাই দিছোঁ। 11 তাৰিখৰ ভিডিঅ'টো মই সোনকালে লৈ আহিম, আপোনালোকে চাব। আৰু এইফালে ভোজনালয়ৰ আগফালৰ দৃশ্য দেখিছেনে, কিমান ভকত বৈষ্ণৱে মানে অন্ন খাবলৈ ৰৈ আছে। প্ৰসাদ হিচাপে সিদ্ধ প্ৰসাদ খাবলৈ সকলোৱে ৰৈ আছে, আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। 10,000 বৈষ্ণৱে একেলগতে খাবলৈ ব্যৱস্থা কৰি দিয়া হৈছে, আৰু ইমান ধুনীয়াকৈ পৰিৱেশন কৰিব আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। বহিবলৈ ধুনীয়াকৈ বাঁহ বান্ধি দিছিলে, আৰু এনেকৈ পাত দিলে, তাতে পানী দি দিছে। দেখিছে, ঠেলাতে লৈ আহিছে, যিহেতু ভকত বৈষ্ণৱ বহুত বেছি, আৰু এনেকৈ পানী পেকেটিং কৰি দিছে, আৰু বহুত চফা আছিলে। এইফালে আমাৰ অন্ন আহি গ'ল। আজি অন্নত আছিলে ভাত, দালি, ভাজি, লগতে নিমখ আৰু জলকীয়া দিছিলে। সকলোৱে কৃষ্ণ কৰি দিছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিলে। আৰু ইয়াৰ প্ৰসাদ ভাগ খাবলৈ বহুত বেছি সোৱাদ হয়। ইমান ভকত বৈষ্ণৱলৈ বনাই যদিও মানে খাবলৈ বহুত টেষ্টি হয়। এফালে মানে ৰান্ধনীসকলে বনায়ে থাকে, আৰু এইফালে খুৱাই খায়ে থাকে, তেনেকুৱা হয়। তাৰপিছত খাই বৈ আমি আহিলোঁ বাণিজ্য মেলালৈ। বাণিজ্য মেলাত কি কি ওলাইছে অকণমান চালোহি, আৰু কি কি ল'লোঁ আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। তেনেকুৱা এটা ভিডিঅ' লৈ আহিম। এয়া হৈছে অভিমন্যু বেহু। সকলোৱে পূৰা এনজয় কৰিলে। এইবাৰ প্ৰথমবাৰৰ কাৰণে বনাইছে, চাই বহুত ভাল লাগিলে। আপোনালোককো দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক।